অটল বিহাৰী বাজপেয়ী নামতে যাৰ আছে অটল শব্দটো। এইটো অকল নামেই নহয়, এটা যুগ, নতুন যুগৰ আৰম্ভণি এয়া। তেখেত যেতিয়া ৰাজনীতিত সক্ৰিয় আছিল, তেওঁৰ প্ৰশংসক, অপজিশ্যন, শত্ৰু, মিত্ৰ চবতে ভৰি আছিল। কবি হিচাপে তেওঁৰ কবিতা যিমান সুন্দৰ আছিল, একেদৰে তেওঁৰ ব্যক্তিত্ব আৰু চৰিত্ৰ সিমানে স্বচ্ছ আৰু নিকা আছিল। অতি কম সময়ত এই মহান পুৰুষজনৰ জীৱনগাথা কৈ শেষ কৰা অসম্ভৱ। তথাপিও হাতী মাৰি ভুৰুকাত ভৰোৱাৰ এক প্ৰচেষ্টা হাউকিয়াৰ ফালৰ পৰা। অটল বিহাৰী বাজপেয়ীদেৱৰ জন্ম 1924 চনৰ 25 ডিচেম্বৰত গোৱালিয়ৰত হৈছিল। এয়া আৰম্ভণি আছিল ভাৰতবৰ্ষৰ এটি নতুন যুগৰ। বাজপেয়ীদেৱৰ পিতৃ কৃষ্ণ বিহাৰী বাজপেয়ী এজন স্কুল শিক্ষক আছিল। তাৰোপৰি তেওঁ হিন্দী আৰু ব্ৰজ ভাষাৰ এজন জনপ্ৰিয় কবিও আছিল। ইয়াৰ ফলস্বৰূপে অটল বিহাৰী বাজপেয়ীদেৱে সৰুৰ পৰাই কবিতাৰ প্ৰতি এটি বিশেষ দুৰ্বলতাৰ বাহ লৈছিল। তেখেতে গোৱালিয়ৰ লক্ষ্মীবাই কলেজৰ পৰা হিন্দী, ইংৰাজী আৰু সংস্কৃতত ডিষ্টিংশ্যন সহ নিজৰ BA ডিগ্ৰী লয়। তাৰপিছত পলিটিকেল ছায়েন্স বিষয়ত ফাৰ্ষ্ট ক্লাছ লৈ তেখেতে MA ডিগ্ৰী সম্পন্ন কৰে। অটলদেৱে আজীৱন অবিবাহিত হৈ থকাৰ নিৰ্ণয় লৈছিল আৰু দেশৰ সেৱা কৰিবলৈ 1939 চনত মাত্ৰ 15 বছৰ বয়সতে RSSৰ স্বয়ং সেৱক হিচাপে ভৰ্তি হয়। 1946 চনত যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পদ তেখেতে গ্ৰহণ কৰে। তাৰ পিছত তেওঁক বিস্তাৰক হিচাপে উত্তৰ প্ৰদেশলৈ স্থানান্তৰ কৰা হয়। উত্তৰ প্ৰদেশত তেওঁ বীৰ অৰ্জুন, পঞ্চজন্য, ৰাষ্ট্ৰধৰ্ম আৰু স্বদেশ বাতৰি কাকতৰ সম্পাদক হিচাপে কাম কৰে আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ তত্ত্বাৱধানত সৃষ্টি হোৱা ভাৰতীয় জনসংঘ পাৰ্টিত 1951 চনত যোগদান কৰে। 1957 চনত বল্লৰামপুৰৰ পৰা লোকসভাৰ ইলেকশ্যন খেলি অটল বিহাৰী বাজপেয়ীদেৱ জয়ী হয়। পিছত অটল বিহাৰী বাজপেয়ীদেৱে দীনদয়াল উপাধ্যায়দেৱৰ মৃত্যুৰ পিছত জনসংঘ আটাইতকৈ জনপ্ৰিয় নেতা হৈ পৰে। 70 দশকত তেওঁ দেশত চলা ইমাৰ্জেঞ্চিৰ সময়ত জেললৈ প্ৰেৰণ কৰা হয়। 1977 চনত আটাইকেইটা বিপৰীত দল আৰু জনসংঘই মিলি জনতা পাৰ্টি নামেৰে এটা নতুন দলৰ সৃষ্টি কৰে। জনতা পাৰ্টিয়ে 1977 চনত নিজৰ চৰকাৰ গঠন কৰে আৰু বাজপেয়ীদেৱে এই দলৰ মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ হিচাপে শপত গ্ৰহণ কৰে। ইউনাইটেড নেশ্যনৰ জেনেৰেল এছেম্বলিত হিন্দীত ভাষণ দিয়া অটল বিহাৰী বাজপেয়ী হৈছে প্ৰথম ব্যক্তি। বাজপেয়ীদেৱৰ জীৱনৰ দিশ সলনি হৈছিল যেতিয়া শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱে অন্তঃকলহৰ বাবে প্ৰধানমন্ত্ৰী পদৰ পৰা অব্যাহতি লয়। সেই সময়ত অৰ্থাৎ 1980ত মাননীয় LK আদৱানী আৰু ভৈৰৱ সিং শেখাৱতৰ লগত লগ হৈ বাজপেয়ীদেৱে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্মাণ কৰে আৰু BJP প্ৰথম প্ৰেচিডেণ্ট তেখেত হয়। কিন্তু 1984 চনত হোৱা ইলেকশ্যনত BJPয়ে মাত্ৰ 2টা চিট পাই মুখ থেকেচে খায়। কিন্তু হাৰ নামানি পুনৰ প্ৰতিদ্বন্দ্বিতা কৰি 1996 চনত BJPয়ে মিত্ৰ দলৰ লগ হৈ নিজৰ চৰকাৰ গঠন কৰে আৰু অটল বিহাৰী বাজপেয়ীদেৱ ভাৰতৰ 10ম প্ৰধানমন্ত্ৰী হয়। কিন্তু এই চৰকাৰখনে মাত্ৰ 13 দিনহে থিয় হৈ থাকে। এইবাৰো হতাশ নহৈ বাজপেয়ীদেৱে 1998 চনত মিত্ৰ দলসমূহৰ লগত লগ হৈ NDA নামেৰে নতুন দল গঠন কৰি পুনৰ শাসনভাৰ নিজ হাতলৈ আনে। আমেৰিকাৰ নিচিনা মহাশক্তিশালী দেশৰ তীব্ৰ হেঁচাও আওকাণ কৰি
বাজপেয়ীদেৱে পোখৰাণত 5টা পাৰমাণৱিক বোমাৰ পৰীক্ষণ কৰি গোটেই বিশ্বক ভাৰতীয় শক্তি প্ৰদৰ্শন কৰে। অটল বিহাৰী বাজপেয়ীদেৱে নিজৰ নিৰ্ণয়ত ইমানেই অটল আছিল যে ভাৰত পাকিস্তান যুদ্ধৰ সময়ত যেতিয়া আমেৰিকাই কল কৰি তেওঁক কাশ্মীৰখন এৰি নিদিলে পাকিস্তানে ভাৰতৰ ওপৰত পাৰমাণৱিক বোমা নিক্ষেপ কৰিব বুলি ভয় খুৱাইছিল, তেতিয়া বাজপেয়ীদেৱৰ উত্তৰ আছিল এনেধৰণৰ: I already considered that 50% India has been wiped off, but I can assure you there would no sign of Pakistan on world map by tomorrow morning. 98 চনত বনোৱা এই চৰকাৰখনে মাত্ৰ 13 মাহহে শাসনত থাকে, কিয়নো মিত্ৰ দল AIADMKৰ দলপতি জয়ললিতা দেৱে নিজৰ সমৰ্থন উঠাই লৈছিল। পিছত 1999 চনত 303টা চিট লৈ জেনেৰেল ইলেকশ্যনত জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰে আৰু বাজপেয়ীদেৱ দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয় আৰু 2004লৈ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰি যায়। দেশৰ প্ৰধানমন্ত্ৰী হৈ থকা সময়ত তেওঁ 100 বছৰ পুৰণি কাবৰী জলবিবাদৰ নিষ্পত্তি কৰে, ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিমানবন্দৰৰ উন্নতি আৰু নতুন টেলিকম নীতি ইত্যাদিৰ দৰে বহু ডাঙৰ ডাঙৰ কাম কৰে। পিছত 2005 চনত তেওঁ ৰাজনৈতিক জীৱন ত্যাগ কৰে। দুখৰ কথা যে 2009 চনত ষ্ট্ৰোক হোৱাৰ বাবে তেওঁৰ কথা কোৱা শক্তি হ্ৰাস পায়। 2015 চনত ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰ ভাৰত ৰত্নৰে বাজপেয়ীদেৱক পুৰস্কৃত কৰা হয়। এই মহান ব্যক্তিজনৰ জীৱনৰ কাহিনী এজন মহাবীৰৰ জীৱনগাথাৰ দৰে, কিন্তু হৃদয় বিদাৰক ঘটনাটো ঘটে আগষ্ট 2018। তেখেতে বিয়লি 5:05 16 আগষ্টত তেওঁৰ নশ্বৰ দেহ ত্যাগ কৰে। শেষ হৈ গ'ল এটি যুগৰ। তেখেতে লিখা কবিতা এটি তেখেতৰ মুখেৰে শুনোৱা হওক। गीत नहीं गाता हूँ, बेनकाब चेहरे हैं, दाग बड़े गहरे हैं, टूटता तिलस्म आज सच से भय खाता हूँ। गीत नहीं गाता हूँ, गीत नहीं गाता हूँ। लगी कुछ ऐसी नजर, लगी कुछ ऐसी नजर, बिखरा शीशे सा शहर, अपनों के मेले में मीत नहीं पाता हूँ। गीत नहीं गाता हूँ, गीत नहीं